ওয়েলকাম টু মাই চেনেল। আজি মই তোমালোকৰ বাবে পৰিভ্ৰমী চৰাইৰ বিষয়ে কিছুমান জানিবলগীয়া কথা লৈ আহিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো মন দি চাবা দেই। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দীপৰ বিল কোন জিলাৰ অন্তৰ্গত? কামৰূপ মহানগৰৰ অন্তৰ্গত। ডিমা হাছাও জিলাত থকা পক্ষী উদ্যানখনৰ নাম কি? সেই পক্ষী উদ্যানখনৰ নাম হ'ল জাতিংগা পক্ষী উদ্যান। দেওহাঁহ দেখা পোৱা এখন বনাঞ্চলৰ নাম কোৱা? দীপৰ বিল পক্ষী উদ্যানত দেওহাঁহ দেখা পোৱা যায়। গোলাঘাট জিলাত থকা বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। কোনবিধ চৰাইয়ে বাঁহ নাসাজে? কুলি চৰাইয়ে বাঁহ নাসাজে। চাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম কোৱা? বকজাতীয় চৰাই। আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম কি? ময়ূৰ হ'ল আমাৰ ৰাষ্ট্ৰীয় চৰাই। প্ৰতি বছৰে প্ৰায় কিমানবিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আমাৰ অসমলৈ আহে? প্ৰায় 100 বিধ প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আমাৰ অসমলৈ আহে। বসন্তকালত অসমলৈ অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম কি বাৰু? কেতেকী, কুলি ইত্যাদি এইবিলাক বসন্তকালত আমাৰ অসমলৈ আহে। পৰিভ্ৰমী চৰাইবিলাক আমাৰ অসমলৈ কিয় আহে জানানে? খাদ্যৰ সন্ধানত আৰু অতিপাত শীত আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ এই সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইবিলাক আমাৰ অসমলৈ বহু দূৰৰ পৰা উৰি আহে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব, যাতে মই বনোৱা ভিডিঅ'বোৰ আপলোড কৰা মাত্ৰকতে আপোনালোকলৈ যায়। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই শেষ কৰাৰ বাবে বহুত বহুত ধন্যবাদ।